guys, welcome back to my new vlog. আজি আমি এনেকুৱা এটা জায়গাত যাই আছো য'ত মানুহে কয় বাঘ আছে বোলে। তো বলক গাইস, আমি বাঘ আছে নে নাই তাকে প্ৰুফ কৰিব যাই আছো। তো বল আমি বাঘ এখানে চাওঁ বহুত মানুহ কৈ থাকে আৰু এতিয়া আমি বাঘটো আছে আমি গম নাপাওঁ যাই চাম দেখা পাওঁ নেদেখা সেইটো ডাঙৰ কথা নহয় চাব যাম মানুহবিলাকে এইখন পাহাৰ মানে ওচৰত এনেকৈ থাকিলে গম নাপায় আৰু পাহাৰ নাই ফুটছে নাই ভূত থাকা লাগে চবে কয় এটা ভূত আছে বুলি কিন্তু ইয়াতে কয় বহুত মানুহক ধৰিও ৰাখিছে ভূতে বোলে। আৰু এতিয়া কিবা এটা নতুন বস্তু হাইনে নেকি হাইনা নামৰ বস্তু এটা ওলাইছে। আপোনালোকে ইয়াত ৰাতিটো নাহিব, ইয়াত হাইনা ৰাতিটো বহি থাকে মানে চাব নেকি হাইনা দেখাই পালো ইয়াত এইটো বহি আছে গাইছ এই এনে কৈছে গাইছ এইটো হাইনা আছে নে নহয় এইটো বাঘ হাইনা বুলি ভাবছি নেকি এইটো অদ্ভুত হাইনা গাইছ। এতিয়া আমি জাগা পাই গলো ইয়াতে বাঘ খাবলৈ পুৰা নিৰ্দিষ্ট গাইছ বাঘ ধৰিয়ে আনিম নেকি সি পানী খাই আছে আৰু বোলে পানী বেয়া লাগছি কাৰণ বাঘ ধৰিব লাগিব মানে অলপ পানী চানী খাই অলপ বলটো বনাই লওঁ গাইছ। এতিয়া আমি মেইন জেগা আহি পালোঁ চাহ কিমান আন্ধাৰ চাব পাৰে চব জংঘাল বোলে বোলে আৰু ফুট চুটো আছে বোলে ছখন এনে ফুট চুটোৰ কথা গম পা নেকি ফুট সেই চা গাইছ ফুট ফুট কিবা এটা ভয় লাগি যায় আৰু পুৰা নিৰ্নিষ্টপ। হে গাইছ, কেনেকুৱা ভয়ানক জেগা এয়া চাওক। ভয় লাগছে নেকি তই? অলপ চলপ লাগছে বাৰু কেনেকুৱা আন্ধাৰ জেগা, ইয়াতে কিবা এটা বেলেগ শব্দ হৈছে। এয়া চাওক, ইয়াতে কোনো মানুহ নাই। আগে চাগে কেমেৰা অন কৰি যাব পাৰে গাইছ ভালদৰে চাই থাকিব, ইয়াত বহুত ভয় লাগিছে গাইছ। চাওক এইটো ৰাস্তা কিন্তু হ'লে ইয়াতে বন্ধ কৰিছে, আমি মনে মনে আহিছো। ইয়াতে বোলে বাঘ থাকে। এয়া চাওক গাইছ, এইফালে কোনো নাযায়, গাছৰ পাত চাত পৰি বেলেগ অৱস্থা হৈছে ৰাস্তা। গাইছ এনেকুৱা জেগা ঐ ভয় লাগছি যাৱা আৰু ইয়াতে ৰাতি একো নহয় যায় থাক কেমেৰা আছে তোক নিলেও কথা নাই, কেমেৰাত মই নিউজ লাইভত দি দিম ভিডিঅ'টো, টেনশ্যন ল'ব নালাগে। এয়া চাওক গাইছ, এই মস্ত জংঘলৰ মাজত আমি অকলে আছো। অলপমান আগত দেখি যা বাঘ চাক দেখা পাওঁ যদি কি ধরছি মানে একটু নাযাও ৰো বহুত ভয় লাগে বল বল আধাৰ পইচা বুকু ধপধপে গেছি মানে একদম ভয়ানক জেগাতে নেকি আৰু অলপমান এইখিনি পা কিন্তু ডাইৰেক্ট লৈ গৈছে কাৰণ ৰাস্তাটো ভিডিঅ' কৰিব চাক মল্লি দেখাব পাৰিম নিউজ লাইভত পুৰা ভাই কি এনেকুৱা জেগাত আৰু আমি নাযাওঁ আৰু তাৰ পৰা দাসছো ভিডিঅ'টো মানে অফ কৰি দিছো পুৰা দাসছো আমি এতিয়া গেট আহি পালো সঁচাকৈ কিবা ল'ৰা আছে বাঘ নেকি এইটো গম নাপাওঁ লাইফত নাযাওঁ গাইছ, আপোনালোকেও নাযাব, য'ত যাব নিদিয়ে নহ'লে মৰিব কিন্তু এইটো পুৰা এইটো সঁচা কথা কিবা লৰি গৈছে কি লৰিছে এইটো গম নাপাওঁ বেলেগ চৰাই চিৰি আপোনালোকে আমি প্ৰেংক কৰা বুলি নাভাবো, এইটো এটা সঁচা কাহিনী। ইয়াতে বোলে এটা মানুহক মাৰিছিল।